Commander Battalion 5% sports কোটাৰ পৰা লোৱা হ'ব কমান্ডাৰ বেটেলিয়নৰ কাৰণে ইতিমধ্যে আমি মাটি ইতিমধ্যে নিৰ্ধাৰণ কৰা হ'ল 5 জায়গাত হ'ব অসমৰ 5টা কমান্ডো বেটেলিয়ন হ'ব তাৰে দুটা ইউলো বেটেলিয়ন বুলি মই কৈছো আৰবান অপছ এণ্ড ল এণ্ড অৰ্ডাৰ এটা দুটা হ'ব ইউলো বেটেলিয়ন আৰু তিনটা হ'ব ক্লাসিক্যাল কমান্ডো বেটেলিয়ন তাত এন্টি হাইজেকিং হ'ব ৰেইড ইন হাইড আউট জংগল ওয়াৰফেয়াৰ ইত্যাদি ধৰণৰ যিখিনি এক্সপাৰ্টিজ গঢ়ি তোলা হ'ব কমান্ডো বেটেলিয়নৰ ট্ৰেইনিংৰ কাৰণে আমি ইতিমধ্যে সামৰিক বাহিনী আৰু সিএপিএফৰ লগত আমি টেক আপ কৰিছিল কাৰণ ইতিমধ্যে আমাৰ যিমান একমোডেশন আছে আমাৰ যিমান লবৰ পৰা ক্ষমতা আছে আমাৰ ঘৰ আছে ট্ৰেইনিং ইনষ্টিটিউটছ আছে বেটেলিয়ন আছে 33টা বেটেলিয়নত কমপ্লিট 33টাতে আমাৰ এটা ট্ৰেইনিং চলি আছে পিটিসি দেৰগাঁৱত পুলিচ ট্ৰেইনিং কলেজ আৰু তাৰ যিগিটা আশেপাশে থকা বেটেলিয়নে হওক পুলিচ ট্ৰেইনিং চেণ্টাৰ্ছ হওক এপিটিসি বিটিসি আৰটিএছ ইত্যাদি যিমান একমোডেশন আছে তাত কমপ্লিটলি ফিল্ড হৈ আছে আমি তাতে অলৰেডি ট্ৰেইনিং কৰি আছো এতিয়া এই মানুহখিনি ট্ৰেইনিং কৰিবৰ কাৰণে আমি ইউবিখিনি কৰিব পাৰিম আমাৰ এডিশনাল একমোডেশন বনাইছো আমাৰ ট্ৰেইনিং ইনষ্ট্ৰাকশনাল ষ্টাফো তেনেকৈ দৰকাৰ কিন্তু আমি সমুদায় কমান্ডো ইয়াত ট্ৰেইনিং কৰিবলৈ আমাৰ অসুবিধা হৈছে গতিকে আমাক এডিশনাল অতিৰিক্ত জায়গা দৰকাৰ হৈছে গতিকে আমি আৰ্মিৰ লগত টেক আপ কৰি পেলাই আমি সিদ্ধান্ত কৰিছো যে সামৰিক বাহিনীৰ তেখেতলোকৰ জায়গাত সামৰিক বাহিনীৰ সহায়ত আমি এই কমান্ডো বেটেলিয়নখিনি ট্ৰেইনিং কৰিম অসম পুলিচৰ নিয়ম মতে অসম পুলিচৰ যি নিয়ম সেই অনুসৰি হ'ব আৰু কিন্তু জায়গাটো হ'ব আৰু কিছুমান ইনষ্ট্ৰাক্টৰ্ছ হ'ব সামৰিক বাহিনীৰ আমি ইতিমধ্যে ইণ্ডিয়ান আৰ্মিৰ ব্ৰিগেডিয়াৰ চৰণদীপ বুলি এজনে তেখেতে আসাম ৰেজিমেণ্টত আছিলে তেখেতে ৰিটায়াৰ কৰাৰ লগে লগে আমি তেখেতক স্পেচিয়েল ডিআইজি হিচাপে অসম পুলিচত আমি তেওঁক ৰিক্ৰুট কৰি পেলালো আৰু লগে লগে তেওঁ বিশেষ ধৰণৰ বিজ্ঞানসন্মত সাইন্টিফিক অৰিয়েণ্টেশ্যন টু পুলিচ ট্ৰেইনিং তেখেতৰ লগত বহি আমি বনাইছো আৰু অতি সুন্দৰ সুকলমে বৰ্তমান ট্ৰেইনিং চলি আছে আৰু এই কমান্ডো বেটেলিয়নৰ ট্ৰেইনিংৰ কাৰণে আমাৰ যিখিনি সমন্বয় দৰকাৰ মই নিজে চিফ অফ আৰ্মি বৰ্তমান তেখেতৰ আৰ্মি কমান্ডাৰ ইষ্টাৰ্ণ কমান্ড আছিলে তেখেত থাকোঁতে জেনেৰেল পাণ্ডে মোৰ বন্ধু মানুহ তেখেতৰ লগত মই তেতিয়াই আলোচনা কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা মৰ্মে বৰ্তমানৰ ইষ্টাৰ্ণ কমান্ড কমান্ডাৰ আছিলে জেনেৰেল ৰাণা প্ৰতাপ কলিতা তেখেতো আমাৰ বন্ধু মানুহ তেখেতৰ লগত আমি একেলগে বহি এই প্ল্যানটো কৰিছোঁ তেখেতলোকে আমাক যথেষ্ট সহায় কৰিছে সহৃদয়তা দেখুৱাইছে আৰু আমাক যথেষ্ট সহায়ৰ মাজেদি আমি আৰ্মি থ্ৰুৱেদি এই কমান্ডো বেটেলিয়নটো আমি ট্ৰেইনিং কৰিবলৈ সিদ্ধান্ত লৈছোঁ আৰু মই আশা কৰোঁ যেনেকৈ আগৰখিনি আমি ৰিক্ৰুটমেণ্ট কৰিলোঁ এবছলিউটলি ক্লিনলি উইদাউট এনি প্ৰব্লেম উইদাউট এনি অন্যায় নোহোৱাকৈ কোনো আমি যেনেকৈ কৰিলোঁ ঠিক তেনেধৰণে এই বিশেষ ৰিক্ৰুটমেণ্টটো তেনেকৈ কৰা হৈছে আমি বৰ তীক্ষ্ণ নজৰ প্ৰতিটো ষ্টেপতে ৰাখি আহিছোঁ আৰু এইখিনি যিখিনি চিলেক্ট হৈছে দে আৰ চিলেক্টেড এবছলিউটলি অন দেয়াৰ অ'ন মেৰিট এণ্ড উইদাউট এনি ফিয়েৰ অৰ ফেভাৰ কৰোঁ আৰু বৰ্তমানৰ ছাব ইনস্পেক্টৰসকলৰ এই 578 যিজন নতুনকৈ চিলেক্ট হৈ আহিলে তেওঁলোকৰ যিখিনি মানে পাৰফৰ্মেন্স বৰ্তমান আমি দেখি আছোঁ আগতকৈ বহুত বেলেগ তেওঁলোকে বৰ ভালকৈ কৰিছে তেওঁলোকৰ এটিটিউডটো বৰ প্ৰ' পিপল ৰাইজৰ হকে আছে আৰু ৰাইজৰ জাষ্টিছৰ অৰিয়েণ্টেশ্যন তেওঁলোকৰ মনত ভৰাই দিয়া হৈছে গতিকে আই এম ভেৰি প্ৰাউড অফ দেম